মই এই নতুন গীতটি যিটোৰ নাম কলদিলীয়া হয় তাৰে নৃত্য পৰিৱেশন কৰিছোঁ। লগতে মোৰ লগত কিশোৰদাও আছে। আশা কৰোঁ আপোনালোকে সকলোৱে যেন ৰিলিজ হোৱাৰ পাছত গানটো চবেই আঁকোৱালি লয় আৰু বহুত যাতে মৰম দিয়ে তাৰে আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই কিশোৰ দাস আৰু আজি এটা খুব ধুনীয়া গানৰ বিহুৰীয়া গানৰ শ্বুটিং চলি আছে ঠাকুৰকুছিত আৰু এই গানটিৰ নাম হৈছে কলদিলীয়া। গানটিত কণ্ঠনি কৰাইছে অজয় কুমাৰ বি, গানটিত মিউজিক কৰিছে দীপকেশ ৰায়, মিক্স মাষ্টাৰ টিপচন লাল্লা, কথা চন্দন দা আৰু সুৰ কৰিছে অজয় কুমাৰ দা আৰু অভিনয় মোৰ লগতে জয়শ্ৰী দাসে কৰিছে আৰু এই মিউজিক ভিডিঅ'টি ডাইৰেকশ্যন কৰিছে জিতুল তামুঙে। আশা কৰোঁ অসমবাসীয়ে যে গানটি সুন্দৰভাৱে আঁকোৱালি ল'ব। ধন্যবাদ। আজি কলদিলীয়া গীতত এক্টিং কৰিছে কিশোৰ দাস, লগতে নৱাগতা জয়শ্ৰী দাসে আৰু গীতটিত গাইছোঁ মই অজয় কুমাৰ বি আৰু গীতটিৰ কথা চন্দন কাকতি, মিউজিক কৰিছে দীপকেশ বৰগোহাঁয়ে আৰু ভিডিঅ' ডিৰেকশ্যন কৰিছে জিতুল তামুঙে। গীতটি আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ। ধন্যবাদ।